ঐ দীপেংকাৰহঁতৰ ঘৰৰ খবৰটো গম পাইছ? তাৰ ল'ৰাটো ঘোঁৰাপাকে মাৰিলে। এনেও তাক য'ত পেলাই থৈছে জেগাকণ বৰ বেয়া, অলপ সাৱধানে থাকিব লাগিব বুজিছে। তাকেহে ভয়ে লগা হৈ পৰিছে। মানুহজনক ৰাতি ওলোৱা সময় বন্ধই কৰি দিব লাগিব। ঠিকেই কৈছে আপুনি। ইয়াত কি কৰি আছ? এনেকৈ আমাৰ জীৱনকৈ বহি থকাতকৈ খুৰাহঁতৰ ঘৰলৈ গৈ দেখোন কামতে লাগি দিব পাৰ। মই নাযাওঁ দেই মৰা মানুহৰ ঘৰলৈ। হয় বান্দৰ কলিটোলৈ জীয়াই আছ। ঐ ল'ৰা হৈ এনেই যাব মেলি তই। হ'ব দিগন্ত দা, কিবা এটা খুট পাবহে লাগে আপুনি। ইনচাল্ট কৰা আৰম্ভ কৰিয়ে দিয়ে। হে তোৰ খং উঠিছে, মই ধেমালিয়ে কৰিছোঁ। তই ইয়াত এনেই কিয় বহি আছ কচোন বাৰু? দিগন্ত দা, মনটো বৰ উকা হৈ পৰিছে অ'। নিজকে বৰ অকলশৰীয়া যেন লাগিছে। মোৰ প্ৰতিটো সাফল্যতাত যিয়ে মোক উৎসাহ দি আহিছিল, মোক নিজৰ ভাতৃ হিচাপে গণ্য কৰিছিল, আৰু সৰুকালিৰ জীৱনটো যাৰ লগত পাৰ কৰিছিলোঁ, এই মানুহবোৰে মোক অকলশৰীয়া কৰি থৈ গুচি গ'ল। এতিয়া নিজৰ বুলিবলৈ তেনেকৈ মা দেউতাৰ বাহিৰে আৰু কোনো নাই। সময়বোৰ বৰ নিষ্ঠুৰ। যোন যেতিয়া যাব লগা আছে সেই সময়ত যাব লাগিবই। কপালৰ লিখন কোনেও খন্দাব নোৱাৰে। এই চিন্তা নকৰিবি, আমি আছো নহয় তোৰ লগত। হয় দিগন্ত দা, বাৰু মই যাওঁ, বজাৰলৈকো যাবলগীয়া আছে। হয় নেকি? যা তেন্তে, মই লাহে লাহে এই দীপেন খুৰাহঁতৰ ঘৰৰ পৰাই আহোঁগৈ। যা। অ' মা, মই বজাৰ পৰা আহোঁগৈ। কি যে দিনকালবোৰ দেখিব লগা হৈছে। সেই ল'ৰাটোনো কাৰ কি ক্ষতি কৰিছিল? ইমান ফুল কোমলীয়া বয়সতে আমাৰ মাজৰ পৰা ল'ৰাটোক আঁতৰাই লৈ গ'ল। এতিয়া মাথো ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছো, ল'ৰাটো য'তেই আছে কুশলে থাকক। কলিযুগ বুজিছ, আৰু যে কি কি ঘটনা হ'ব ধৰিবই নোৱাৰি বুজিছ। তাক ঘোঁৰাপাকে পালে বুজিছ। মইতো এতিয়া সন্ধিয়া হ'লে ওলোৱা সময় বাদ দিছো। মই যে কি যে বস্তুবোৰ আহি সোমাল আমাৰ গাঁৱত, এটা এটাকৈ মানুহ চব নিব ঘোঁৰাপাকে। আপোনালোকে আজিকালিও এইবোৰ বিশ্বাস কৰে? এতিয়া বিজ্ঞানৰ যুগ, এইবোৰ চব অন্ধবিশ্বাস। ঘোঁৰাপাক কিছু নাই। মোৰ কিন্তু বেলেগ এটা সন্দেহে হৈছে। সন্দেহ? কি সন্দেহ? নাই, একো নাই দিয়ক। এতিয়া আৰু এইবোৰ কথা উলিয়াই নাথাকো। বাৰু আপোনালোক বহক, এই দীপেন খুৰাৰ অলপ বজাৰ কৰিবলগীয়া আছিলে, মই সেইখিনি কৰি আহোঁ। বাহ, তোক কিন্তু মানিছো দেই। সিদিনাখন মাৰে মাতিছে বুলি কয়, যি নাই গলিয়েই আৰু। আমি আকৌ ভাবিছিলোঁ তোকো সেই ঘোঁৰাপাকে পালে নেকি। হে নাই অ' এইবোৰ। পিছে ক'ৰ পৰা আহিলি তই? বিয়া চিয়া পাতিছে নেকি? ইমানবোৰ বজাৰ সমাৰ কৰি আহিছ তই? বিয়া? গাঁওখনত কি হৈছে খবৰ ৰাখিছ? গাঁওখন লাহে লাহে মৰিশালিলৈ গতি কৰিছে। এইখন আৰু গাঁও হৈ থকা নাই। কিয়? গাঁওখনত ক'ত কি হ'ল? আৰু কাৰোবাৰ কিবা হৈছে নেকি? যাক মৰম কৰিছিলোঁ, যিয়ে প্ৰতিটো সময় মোৰ লগত ছাঁৰ দৰে আছিল, ভাতৃৰ সম বয়সৰ হ'লেও সি মোৰ লগৰ বন্ধুৰ দৰে আছিল। আৰু এতিয়া সি আমাৰ পৰা বহু নিলগলৈ গুচি গ'ল। আৰে তই কথাবোৰ চালে বেৰে কোবাই আছ কিয়? কাৰ কি হ'ল নকওঁ কিয় তই?
প্ৰশান্ত আৰু আমাৰ মাজত নাই নিবিৰ। কি প্ৰশান্ত? প্ৰশান্ত। তাক কোনোবাই মাৰি গাঁৱৰ সেই কোণৰ মাটিডৰাত কোনোবাই পেলাই থৈছিল। সেই হাবিডোখৰত? বাৰু পুলিচে কিবা খবৰ দিছেনে? নাই, এতিয়ালৈকে একো খবৰেই পোৱা নাই। কোনে কিয় মাৰিলে একোৱেই খবৰ পোৱা নাই। তাৰ লগত বাৰু কাৰ শত্ৰুতা আছিল? বুজিছোঁ। তাক চাগে সেই ঘোঁৰাপাকেই মাৰিলে। তইও মানে সেই অন্ধবিশ্বাস এটা লাগি থাকো আৰু ন? ক'ৰ পৰা ঘোঁৰাপাকটা থাকিব? জানো আৰু। তইও এবাকৰ খবৰটো কৰি আহিবি। আমি ল'ৰাখিনিয়ে লাগি থাকিব লাগিব, বুজিছ? মই যাওঁ দে। যাওঁ আই, ভিতৰত গৈ কিবা এটা খাই ল'ব যা। না, মোক দাদাক লাগে। দাদা আহিলেহে মই খাম। মোক দাদাক আনি দিয়া। আই, দাদা আহিব নহয়, তই কিবা এটা খা, চাবি দাদা আহি যাব। দেউতা, দাদা সঁচাই আহিবনে? আহিব, নাহি কলৈ যাব? বোলে দাদা নাহে আৰু দাদাক বোলে ঘোঁৰাপাকে খাই পেলালে। কোনে কৈছে? মিছা কথা এইবোৰ। আমাক এৰি নাযায় নহয় সি আহিব। ব'ল আই, ভিতৰলৈ ব'ল। খুৰাদেউ, আহিলি? পইচা কেইটা ৰাতিলে নে? হয় খুৰাদেউ, আছিলে যেনে তেনে। যা, বেগ দুখন ভিতৰতে থৈ আহগৈ। হ'ব। এই সকলো মানুহকে মতা হ'লনে? হ'ল খুৰা, আৰু দুঘৰমান আছে, সন্ধিয়া গৈ মাতি আহিমগৈ। তহঁতকনো মই কি বুলি ধন্যবাদ দিম? যি নহওক, এই সকামটো যোৱালৈকে লাগি ভাগি থাকিবি। তেনেকৈ কিয় কৈছে খুৰা? মই জানো আপোনাৰ ল'ৰাৰ নিচিনা নহয়। প্ৰশান্ত যেনেকৈ আপোনাৰ নিজৰ ল'ৰা, আমিওতো তেনেকৈ। ছাৰ আহিছে। নমস্কাৰ। আহক ছাৰ, ভিতৰলৈকে আহক। নাই, নালাগে, বাহিৰতেই ভাল, বাহিৰতেই বহোঁ। দিগন্ত, তই ভিতৰৰ পৰা পটককৈ চকী এখন লৈ আছোন। আনিছোঁ খুৰা। ছাৰ বহক, বহক। আপোনাৰ ল'ৰাৰ মৃত্যুৰ খবৰটো শুনি মই অন্তৰত যথেষ্ট আঘাত পাইছোঁ। কি কৰিব, মানুহৰ জীৱন। এনেইতো নকয় যে মানুহৰ জীৱন কেৱল কচুপাতৰ পানী। আপুনি চিন্তা নকৰিব, আপোনাৰ ল'ৰাৰ এই অনাকাংক্ষিত মৃত্যুৰ বাবে মই চৰকাৰৰ লগত কথা পাতি 5 লাখমান টকাৰ দিয়াৰ ব্যৱস্থা কৰিম। টকাৰে মই কি কৰিম ছাৰ? যদি আপুনি দিয়া টকাৰে মই ল'ৰাটোক ঘূৰাই আনিব পাৰিলোহেঁতেন, টকাখিনিৰ মূল্য থাকিলহেঁতেন। আমাৰ নিচিনা মানুহৰ টকাতকৈ মানুহৰ মূল্য বেছি ছাৰ। হয়। বাৰু আপোনাক কেনেধৰণৰ সহায়ৰ প্ৰয়োজন মোক কওকচোন। মোক
আন একো সহায়ৰ প্ৰয়োজন নাই ছাৰ। মাথো মোৰ ল'ৰাটোক কোনে হত্যা কৰিলে সেই মানুহখিনিকহে মোৰ প্ৰয়োজন। সিহঁতক মই সুধিম কি শত্ৰুতা আছিল মোৰ ল'ৰাৰ লগত, কি কাৰণে মোৰ বুকুৰ মাজৰ পৰা তাক আঁতৰাই লৈ গ'ল। তাৰ প্ৰত্যুত্তৰ মোক লাগিব ছাৰ। চাওক ডাঙৰীয়া, এইটো আচলতে মানুহে কৰা ঘটনা নহয়। এইবোৰ সকলো সেই ঘোঁৰাপাকে কৰিছে। ছাৰ, কথা এষাৰ কওঁ, বেয়া নাপাব। আপুনিতো শিক্ষিত মানুহ, আজিৰ দিনত আপুনি এই অন্ধবিশ্বাসবোৰ বিশ্বাস কৰেনে? আমাৰ দৰে মানুহে এইবোৰ কথা ক'লে শুনিবলৈ ভাল, কিন্তু আপোনাৰ দৰে এজন জনপ্ৰতিনিধিয়ে এইবোৰ কথা ক'লে নিজকে কিবা অশিক্ষিত মানুহে কথা কোৱা যেন লাগে। আজিকালি ল'ৰাৰ মুখ বৰ বেছিকৈ চলে ডাঙৰীয়া। এটা সমষ্টিৰ এজন জনপ্ৰতিনিধিক কেনেধৰণে কথা ক'ব লাগে সেইখিনিও নাজানে। আৰু ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি জানানে ডেকা ল'ৰা? জানো ছাৰ, আপুনি হয়তো মোক পুলিচৰ ভয় দেখুৱাব পাৰে, এৰেষ্ট কৰিব পাৰে, কিন্তু মোৰ মুখৰ সঁচা কথা আপুনি বন্ধ কৰিব নোৱাৰে। আমি গাঁৱৰ মানুহ, সঁচা কথা ক'বলৈ আমি কাৰোলৈ ভয় নকৰোঁ। শইকীয়া, বলক এনেদৰে এজন জনপ্ৰতিনিধি এই ধৰণৰ কথা কোৱাৰ পৰিণাম কি হ'ব পাৰে এতিয়ালৈকে গম পোৱা নাই ডেকা ল'ৰা। সময়ত সকলো গম পোৱাই দিম। বলক। বুজিছে খুৰা, এইজন MLA নাম লৈ এনেই আছে। ঘৰত এটা ল'ৰা মৰি গৈছে, সি টকাৰ লোভ হ'বলৈ আহিছে। হ'ব দিগন্ত, অলপ শান্ত হচোন। চাইকেলখন মাথো ইয়াতহে বেয়া পৰিব সদায় সদায়। na 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 na